দুলিয়াজানৰ প্ৰতিদিন টাইমৰ সাংবাদিক প্ৰণৱজিৎ বৰাৰ বাসগৃহত দুষ্কৃতিকাৰীৰ আক্ৰমণ। গাড়ী আৰু মটৰ চাইকেলত অহা এটা দুষ্কৃতিকাৰী দলে সাংবাদিকগৰাকীৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। পিছত দুষ্কৃতিকাৰী দলটোৱে AS06 আৰু 9212 নম্বৰৰ মাৰুতি গাড়ীখনৰ বিয়েৰ বটলেৰে আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে। শেহতীয়াকৈ দুলিয়াজান আৰক্ষী আৰু অইল নিৰাপত্তা বিভাগ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এটা ঘটনা সংঘটিত হ'ল প্ৰায় নিশা 1:45 বজাত মোৰ ঘৰলৈ দুৰ্বৃত্ত এটা দল আহিছিল আৰু দুৰ্বৃত্ত দলটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আচলতে মই ভবা নাছিলোঁ। প্ৰথমতে এটা শব্দ শুনি বাহিৰলৈ ওলাই গৈছিলোঁ শ্ৰীমতীয়ে মই, যিহেতু গেটখন লক আছিলে। তাৰপিছত দেখিছোঁ গেটখন খোলাৰ চেষ্টা কৰিছিলে আৰু মই ইয়াৰ পৰা যেতিয়া দেখিলোঁ মটৰচাইকেলত দুৰ্বৃত্ত দলটো এটা দল মটৰচাইকেলত গৈছে আৰু অন্য এটা দলে সেইফালে গাড়ী এখন গৈছে। নিশা এইটো 1:45 মান বজাৰ ঘটনা। মই আচৰিত হৈছোঁ। আচলতে এনেধৰণৰ বাতৰিৰ ক্ষেত্ৰত সদায় দৌৰি থাকোঁ আৰু এনেদৰে যদি সাংবাদিকক কোনোবাই লক্ষ্য কৰি লয় তেনেহ'লে দুলীয়াজানৰ যিসকল সাংবাদিক আছে সকলো কাৰণে এটা অশুভ বাতৰি, এইটো ভাল হোৱা নাই। আৰু মোক যিখন গাড়ী আছিল গাড়ীখন বিয়েৰ বটল, পুৰণা বিয়েৰ বটল দি পেলাই তেওঁলোকে ভাঙিছে। ৰিপৰ্ট অসম ফাৰ্ষ্ট। ঘৰখন সজাবলৈ এতিয়া আৰু চিন্তা নাই ব্যৱসায়িক বা শিক্ষা প্ৰতিষ্ঠানৰ বাবেও। মন পচন্দৰ তথা প্ৰয়োজনীয় সকলো আচবাব মজুত এতিয়া সমীপতে। হোম ফাৰ্নিচাৰ, গডৰেজ ইণ্টেৰিয়াৰ অফিচ ফাৰ্নিচাৰ, মডুলাৰ ফাৰ্নিচাৰ, ইনষ্টিটিউচনেল ফাৰ্নিচাৰ, ফাৰ্নিচিং এক্সেছৰিজ, পৰ্দা, মেট্ৰেছ, মডুলাৰ পাকঘৰ, আৰ্টিফেক্টছ সকলো উপলব্ধ একেখন প্ৰতিষ্ঠানতে। ইণ্টেৰিয়াৰ ডেকৰ। আমাৰ ঠিকনাসমূহ ইণ্টেৰিয়াৰ ডেকৰ, চিৰিং চাপৰি, অপজিট টু মহামায়া হোটেল, ডিব্ৰুগড় 786001, ফোন নম্বৰ 8876230880। ইণ্টেৰিয়াৰ ডেকৰ, মানৱ কল্যাণ ৰোড নিয়াৰ শ্যাম মন্দিৰ, তিনচুকীয়া 786125, ফোন নম্বৰ 9678514967 আৰু ইণ্টেৰিয়াৰ ডেকৰ, মাকুম ৰোড নিয়াৰ ষ্টিলছ ৱৰ্থ, তিনচুকীয়া 786125, ফোন নম্বৰ 9435562273।